কবিতার শিরোনাম দানব, কবি হিমাংশু রঞ্জন ভূঞা। এই মুহূৰ্তত মই হৈ পৰিছো এটা দুৰন্ত দুৰ্ধৰ্ষ দানৱ। মোৰ হাতত সাৰ পাই উঠিছে এক অত্যাধুনিক মাৰণাস্ত্ৰ, যি AK-47তকৈ বহু বেছি শক্তিশালী। কিন্তু মোৰ হাতৰ এই জাগ্ৰত মাৰণাস্ত্ৰৰ লক্ষ্য কোন? আপুনি চিন্তা নকৰিব, আপুনি মোৰ লক্ষ্য নহয়। আপুনিতো পেছাত এগৰাকী শিক্ষক। ৪-৫ বছৰ দৰমহাৰ নামত 10 টকীয়া এখন চুই নাপালেও নিতৌ পুৱা ৯:৪৫ মামৰে ধৰা পুৰণি চাইকেলখনেৰে 10 কিলোমিটাৰ বাট কৰি বাই উপস্থিত হৈ গৈ মৰমৰ ভেঞ্চাৰ হাইস্কুলখনত। মোৰ লক্ষ্যৰ দ্বিতীয়গৰাকী ব্যক্তি আপুনি নহয়, এগৰাকী চৰকাৰী কেৰাণী। আপুনি চহৰৰ গড় কাপ্তানী বিভাগৰ কাৰ্যালয়ৰ সন্মুখৰ কোঠাটোৰ সেই একেই চকী মেজ আৰু টাইপ মেচিনটোৰ সৈতে আপোনাৰ গাঢ় বন্ধুত্ব। টাইপ ৰাইটাৰৰ খটখটনিৰ মাজেৰে 20 বছৰ পাৰ হৈ গ'ল, কিন্তু আপোনাৰ চকীখন সলনি নহ'ল। আপুনিও জানে পদোন্নতি নোপোৱাৰ কাৰণটো একেবাৰেই সাধাৰণ। আপুনি যে টেবুলৰ ওপৰত ফাইলটো থৈ তলেৰে আদান প্ৰদান নকৰে, সেইটোৱেই কাৰণ। আপুনি মাথোন টাইপ কৰি যায় প্ৰতিনিয়ত আন বহুতৰ কোটি টকাৰ হিচাপ, মাত্ৰ 6,500 টকাৰ মাহিলী বানচ ৰাখা। আপোনাৰ গাৰ কাষেৰে পাৰ হৈ গ'লো মাত এষাৰ দি যোৱাৰ প্ৰয়োজন বোধ নকৰে পুত্ৰৰ বয়সৰ ছাৰহঁতে, কাৰণ ক'লা টকাৰে পাহাৰ গঢ়া সিহঁতৰ দৃষ্টিত আপুনি এটা অচল টকা, এগৰাকী লেনদেনহীন ব্যক্তি। মোৰ লক্ষ্যৰ ব্যক্তিগৰাকী আপুনিও নহয়, কাৰণ যোৱা 30টা বছৰে আপুনি সৃষ্টি কৰি গ'ল বহু কথা আৰু সুৰৰ মায়াময় বান্ধন। পিছে 30 বছৰে আপুনি পালেনে এখনমান স্বীকৃতি ফলক? পালেনে ৰাজহুৱা সভাত অকণমান সন্মান? ওলালনে এখন শ্ৰাব্য কেছেট অথবা অডিঅ' CD? সেই আশা কিন্তু নকৰাই ভাল। কিছু বছৰৰ পিছত আপোনাৰ সৃষ্টিৰ দলিলখনৰ পৃষ্ঠাবোৰ উৱলি যাব, ধূসৰ হৈ আহিব আখৰবোৰ, হেৰাই যাব স্বৰলিপিবোৰ। আচলতে আপোনাৰ ক্ষেত্ৰতো একেটাই বেমাৰ। আপুনি যে কাৰোবাৰ সৃষ্টি চুৰ কৰা নাই কৰা কোনো জনপ্ৰিয় হিন্দী গীতৰ সুৰৰ নকল। আপোনাৰ বৰ ডাঙৰ ভুল হ'ল সেইখিনিতেই। তেনেহলে মোৰ এই মাৰণাস্ত্ৰৰ লক্ষ্য কোন হ'ব? কাৰ বুকুৱেদি সৰকি যাব তপত সিহৰ টুকুৰা? এটা অতি সাধাৰণ উত্তৰ সকলোৱে জনা, মাত্ৰ মুখ ফুটাই নকয়। ক'লেইটো বিপদ। আন কোনোবা মহামানৱৰ তীক্ষ্ণ মাৰণাস্ত্ৰৰ জ্বলন্ত তীখাৰ টুকুৰাই থকা সৰকা কৰি দিব উত্তৰ দিওঁতাৰ বুকুত।